Hello everyone, welcome to my YouTube channel. So guys, আজি লৈ আহিছো 5টা easy homemade body scrub যি আপোনাৰ ছালখন এক্সফোলিয়েট কৰাৰ লগতে deep cleaning, deep hydration, natural glow boost, tan আৰু pigmentation অতৰাই ছালখন মিহি আৰু উজ্জ্বল কৰে। তেতিয়াহলে বলক ভিডিওটো আৰম্ভ। এইটো হৈছে নিম স্ক্ৰাবাৰ। ইয়াত আছে নিম, চেনি, নাৰিকল তেল, পিঠাগুৰি। ই ছালখনক হাইড্ৰেট কৰাৰ লগতে পিম্পল আৰু স্কিনখনক ক্লিয়াৰ কৰে। এইটো হৈছে মচুৰ দাইল আৰু বেচনৰ স্ক্ৰাবাৰ। ইয়াত আছে মচুৰ দাইল, চাউলৰ গুড়ি, বেচন, হালধি আৰু দৈ। ই দাগ নাইকিয়া কৰে, উজ্জ্বল কৰে আৰু তেলেতীয়া ভাব নাইকিয়া কৰে। এইটো হৈছে মগু আৰু পিঠাগুৰি স্ক্ৰাবাৰ। ইয়াত আছে মগু, পিঠাগুৰি আৰু হালধি। ই জেণ্টেলি স্কিনখন এক্সফোলিয়েশ্যন কৰাৰ লগতে ডাৰ্ট আৰু এক্সেছ অইলবোৰ, পিগমেণ্টেশ্যন, টেন, ডাৰ্ক স্পট আঁতৰোৱাৰ লগতে স্কিনখন গ্ল' কৰাত সহায় কৰে। এইটো হৈছে বিটৰুট আৰু বেচন স্ক্ৰাবাৰ। ইয়াত আছে বিটৰুট, বেচন, পিঠাগুৰি, হালধি আৰু গাখীৰ। ই দাগ আঁতৰাই, হাইড্ৰেট কৰে, ডাৰ্ক স্পট আঁতৰাই আৰু স্কিনখন মিহি আৰু নেচাৰেলি পিংক কৰে। এইটো হৈছে পিঠাগুৰি আৰু চেনি স্ক্ৰাবাৰ। ইয়াত আছে পিঠাগুৰি, চেনি আৰু নাৰিকল তেল। ই বডিটোক এক্সফোলিয়েট কৰাৰ লগতে টেন আঁতৰাই আৰু নেচাৰেলি গ্ল' কৰাৰ লগতে মইশ্চাৰাইজ কৰি তোলে। পিঠাগুৰি আৰু চেনি মিক্স হৈ ডেড স্কিন চেলছবোৰ আঁতৰাই আৰু নাৰিকল তেলে স্কিনখন গ্ল' কৰে। গাইজ, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ সোনকালে ভাল ভাল DIY হোম ৰেমেডিজ, ফেশ্বন কণ্টেণ্ট আৰু কিবা কিবি ধেৰ আছে লৈ আনিম। যদি ভিডিঅ'টো ভাল পালে আকৌ প্লিজ কৈছোঁ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে আৰু ঘৰত সেইটো ইউজ কৰিবই। আৰু এইটো ইউজ কৰি চাব যে 7 দিন একেৰাহে ইউজ কৰি চাব যে সেইটোৱে ৰিজাল্ট দিছেনে নাই দিয়া। যদি দিছে মোক কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ, তেতিয়াহ'লে ভিডিঅ'ত লগ পাম। টিল দেন ষ্টে টিউন, বাই বাই।